নমস্কাৰ বন্ধুসকল, মই বাস্তৱ। আজি মই আপোনালোকক দেখাম অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেল লাইন। বৰ্তমান ৰেল লাইনটোৰ অৱস্থা, বৰ্তমান ষ্টেচনটোৰ অৱস্থা ক'ত আছে, কেনেকুৱা হৈ আছে সেইটো দেখাম আপোনালোকক। বলক যাওঁ তালৈ। অৱশেষত আহি পাই গ'লো। এইটোৱে হৈছিল উত্তৰ পূব অঞ্চলৰ অৰ্থাৎ অসমৰ প্ৰথমটো ৰেল ষ্টেচন, মানে ৰেল লাইন ডিব্ৰু শদিয়া, যাৰ ফলত ব্ৰিটিছসকলে এই ৰেল লাইনটোৰ দ্বাৰা উজনি অসমৰ চাহপাত, কয়লা, খনিজ পদাৰ্থ ইত্যাদি বাহিৰলৈ ৰপ্তানি কৰিছিল। এইটোৱে হৈছিল ডিব্ৰু শদিয়া ৰেল লাইন, আৰু বৰ্তমান এইটো ডাঙৰি অঞ্চলত অৱস্থিত। 1881 চনত এই ৰেল লাইনটো নিৰ্মাণ কৰিছিল ব্ৰিটিছসকলে। জন বেৰীৰ তৎপৰতাত এই ৰেল লাইনটো নিৰ্মাণ হৈছিল, আৰু এইটোৰ দ্বাৰাই অসমৰ কয়লা, চাহপাত, খনিজ পদাৰ্থ ইত্যাদি ব্ৰিটিছসকলে লৈ গৈছিল উজনি অসমৰ পৰা বাহিৰলৈ। তেতিয়াৰ যাত্ৰীসকল বহিবলৈ এইবিলাক ঘৰ, আৰু সেইবিলাক ঘৰ বৰ্তমান অৱস্থা একেবাৰে বেয়া, প্ৰায় দুখ লগা। আৰু আগৰ ফালৰ পৰা আপোনালোকে আহিব পাৰে ডিব্ৰুগড় হয়, তিনিচুকীয়া হয়, এইফালে আপোনালোকে পাব ছয়খোৱা। বাৰু ছয়খোৱাত এতিয়া ৰেল লাইনৰ অৱস্থা হোৱা নাই। আগতে আছিল শদিয়া লৈ গৈছিল। বাৰু 1950 চনত যেতিয়া ভূমিকম্প আহিছিল তেতিয়াই এটা ভগ্নাৱশেষ অৱস্থাত বৰ্তমানো দেখা গৈছে, কিন্তু বৰ্তমান ডাঙৰিলৈকে আছে। ভিতৰলৈ যাবলৈ চেষ্টা কৰিছোঁ গেলেকনিৰ মাজে মাজে। এইটো সোমাই গৈছে চাওক। বৰ্তমান এই পৰিস্থিতি, এইটো আপোনালোকে দেখিছে। আগতে ইয়াতে যাত্ৰীবিলাকে বহিবলৈ অপেক্ষা কৰিছিল, আৰু এইটো শৌচালয় চাগে। চাওক বৰ্তমান কি অৱস্থাত, এইটো আপোনালোকে দেখিছে, চাই লওক। আগতে মানে মানুহে বহিছিলে, আজিকালি এইটো গৰু গোহালি। এইটো চাওক ব্ৰিটিছৰ দিনৰে ৰেল লাইন, ৰেল ষ্টেচন। তো আজি এই অৱস্থা চাওক, গোবৰেৰে ভৰপূৰ, আৰু কি ক'ম আৰু। আগতে ইয়াতে যাত্ৰীবিলাকে বহি অপেক্ষা কৰিছিল ডুমডুমা, ডিব্ৰুগড়, তিনিচুকীয়া আদিলৈ যাবলৈ। আজিকালি এইটো অৱস্থা, তাত বহিবলৈ ইমান যেতিয়া চাওক, গৰু গোবৰৰ পৰা আদি কৰি পেচাবৰ দুৰ্গন্ধ দেখিবলৈ পাইছে। একদম বেয়া অৱস্থাত আছে অসমৰ প্ৰথমটো ৰেল লাইন, ৰেল ষ্টেচন। বৰ্তমান এই অৱস্থা, দুৰ্গন্ধ, লেতেৰা। আৰু মই এতিয়া দাদা এজনক লগ পাইছোঁ, স্থানীয় যুৱক। আৰু দাদা, এই ৰেল লাইনটো বৰ্তমান চলেনে? মানে ট্ৰেইন আহেনে? ট্ৰেইন নাহে আজিকালি, মানে আগতে আহিছিলে, মানে আজিকালি বন্ধ হ'ল নে কেলে নাহে বাৰু? কভিডৰ আগতে আহিছিল। আচ্ছা আচ্ছা আচ্ছা। আৰু বৰ্তমান যদি এইটো পৰিস্থিতি আপোনালোকে দেখিছে, ট্ৰেইন নাহে বুলি কৈছে দাদাই। তোমাৰ ৰাতিপুৱা 5টা বজাত আহিছিলে মাজতে, আজি প্ৰায় এবছৰমান আগত। তাৰপিছত ৰাতিপুৱা 5টা বজাত আহে, 5:30 বজাত গুচি যায়। ৰাতি আকৌ 10টা বজাত আহে, 10:30, 11 বজাত গুচি যায়। মানে এইটো মানে মানুহ অকল সাৰ পাবহে আৰু, সাৰ পাবহে, তেনেকুৱা এলাৰ্ম চিষ্টেম হৈছে আৰু। তাকে ঠিক আছে দাদা। আৰু আপোনালোকে শুনিলেই বৰ্তমান এই ৰেল ষ্টেচনটোৰ কাহিনী। অসমৰ, তাকো অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেল লাইন। যেতিয়া মানুহবিলাকে ৰখিছিল, যেতিয়া মানুহবিলাকে ট্ৰেইনখন অপেক্ষা কৰিছিল, এইটো ঘৰতে ৰখিছিল। টিকেট কাউণ্টাৰ, টিকেট কাটিছিল আৰু টিকেট সংগ্ৰহ কৰিছিল। আচলতে এইটো অৱস্থা চাওক এতিয়া, এইফালে কচু, এইফালে কিবা কিবি জেং, আৰু বৰ্তমান এই অৱস্থা চাওক। মই জুম কৰি দিছোঁ অলপ। এই ভিতৰলৈতো যাব নোৱাৰি, হাফ চাপ ওলাব চাগে। আৰু বৰ্তমান এইটো অৱস্থা চাওক, অসমৰ প্ৰথমটো ৰেল লাইন, ৰেল ষ্টেচন, বৰ্তমান এই অৱস্থা। ওপৰলৈ আকাশত তৰা দেখিব। এটা কথা লক্ষ্য কৰিছোঁ, এইবিলাক এতিয়া বহাই আছে পোষ্ট, আপোনালোকে দেখিছে, যিবোৰ কাৰেণ্টৰ পোষ্ট, এইবিলাক আহিব চাগে। আৰু ট্ৰেইন অহা সম্ভাৱনাটো দেখা গৈছে। আৰু শেষত ভিডিঅ'টো শেষ কৰিব হ'ল, আৰু শেষত আপোনালোকক এটা কুৱেশ্যন সুধিম। আপোনালোকে কুৱেশ্যনটো এনচাৰ ক'ব, কমেণ্ট কৰিব এনচাৰটোত। কুৱেশ্যনটো মানে প্ৰায়বিলাক পৰীক্ষাতে হওক, নীটৰ পৰীক্ষাতে হওক বা APSC পৰীক্ষাটো, এইবিলাক এতিয়া গ'ল পৰীক্ষাটো, এইটো পৰীক্ষাটো আহি গৈছে। অসমীয়াত এই ৰেলৰ লাইনটো কি বুলি কোৱা হয় আপোনালোকে কমেণ্ট কৰিবচোন দেই। অসমীয়াত ৰেল লাইনক কি বুলি কোৱা হয় আপোনালোকে কমেণ্ট কৰিব। আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। যদি ভাল পালে তাত ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু নতুন এটা ব্লগত আপোনালোকক পুনৰবাৰ লগ পাই আছোঁ। বাই বাই।